वेलकम टू ए न्यू भिडिओ गाइज। एक्चुअली बहुत बेया खबर एटाই আছে, বিশেষকৈ ল'ৰাবিলাকৰ কাৰণে যোনে যোনে পাবজি খেলি আছে আৰু খেলি আছিলে আগৰ পৰা। এতিয়া ঘপককৈ কি হ'ল মানে পাবজিটো বেন হৈ গ'ল। যদি গম নাপায় গুগলত চাই লওক। আৰু ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে ভিডিঅ' দিছেই বৰ্তমান সময়ত। কেইদিনমান আগতে টিকটক বেন হ'ল। টিকটক বেন হোৱাৰ পিছতে আজি আকৌ পাবজিৰ লগতে অন্যান্য 118টা মুঠ এপ বেন কৰি দিলে আমাৰ ইণ্ডিয়াই। পাবজিটোতো চাউথ কোৰিয়া আছিলে, কিন্তু যিহেতু মানে চাইনাৰ পৰা আমাৰ ভাৰতৰ লিংক আছিলে, গতিকে পাবজিটো বেন কৰিলে। এতিয়া গতিকে আকৌ চাগে ছুইচাইড হ'ব চাগে, বা তেনেকুৱা বেয়া বেয়া কিবা কিবি হ'ব। কিন্তু একচুৱেলি তেনেকুৱা একো নকৰিব। যোনে যোনে খেলি আছিলে এতিয়া বাদ দিয়ক, বেলেগ গেম আছে, বেলেগ গেম খেলক, দুখ নকৰিব। এনেও দুখটো মোৰ লাগিছে, ময়ো খেলোঁ, মোৰ ভাইটিয়ে খেলে, মোৰ ঘৰৰ বেলেগ ওচৰৰ ল'ৰাও খেলে, মোৰ লগৰবিলাকে খেলে। টাইম পাছটো সেইটোৱে আছিলে। পাবজি বাহিৰে বেলেগ গেম তেনেকৈ খেলা নহয় আজিকালি, কিন্তু উপায় নাই, কি কৰিব। অসম চৰকাৰ ভাৰত চৰকাৰ বেন কৰি দিলে পাবজি। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইটোৱে আছিলে, এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। মনটো ভাল নহয়। বাই বাই।